हेलो बंधुসকল আজিৰ ভিডিঅ'ৰ থাম্বনেল চাই আপুনি গম পাইছে যে মহিন্দ্ৰা অল নিউ স্কৰ্পিঅ লঞ্চ অতি সোনকালে কৰিব আৰু ইয়াৰে নতুন নতুন ফিচাৰ লঞ্চ কৰিব বুলি কৈছে আৰু অকমান বহুত ডাঙৰ ফৰ্চুনাৰ টক্কৰ দিব বুলি আশা কৰি আছে তাৰে আজি অফিচিয়েল ট্ৰেইলাৰটো মহিন্দ্ৰা স্কৰ্পিঅ'ৰ আজি ভিডিঅ'টো লঞ্চ কৰিছে মহিন্দ্ৰা কোম্পানীয়ে এই ভিডিঅ'টো আগলৈ চাই লওক With a bright idea. Guys, we need something big. Let's take on the D segment. Let's create the big daddy of all SUVs because nothing else will do. I hear he's quite a head turner. I know. Tell me about it. The only question was, how big is big enough? Daddy's so big, even the big will feel small. I hear he's from the future. That high tech. You know what they say about Daddy? What? Daddy is fast, even in slow motion. But wait, who is the big daddy of SUVs? You'll soon find out. And so will the D segment. The big daddy of SUVs from Mahindra. Coming soon. চালে আপুনি এই ভিডিঅ'টো যেনেকৈ লাগিছে মহিন্দ্ৰাই বহুত ফিউচাৰিষ্টিক বনাইছে যেনেকৈ আপুনি চাব পাৰে যে ইয়াৰ ফুল ছেটআপ LED লাইট হ'ব আৰু টাৰ্ণ ইণ্ডিকেটৰটো C7 হ'ব এই গাড়ীৰ যেনেকৈ কৈছে বিগ ডেডি কামিং চুন বুলি কৈছে যেনেকৈ বিগ ডেডি মানে কাৰৰ আপুনি জানে ফৰ্চুনাৰ আছে এণ্ডিভাৰটো গৈছে যেনে আপুনি তো ইয়াত কোৱা হৈছে বিগ ডেডি ইজ কামিং চুন চ' ডাঙৰ চেবৰ হ'ব আৰু ইয়াত ভিডিঅ'টোত কোৱা হৈছে ডি ছেগমেণ্ট আপুনি গম পায়ে কেনেকুৱা হ'ব তো চাওঁ মহিন্দ্ৰাই কি কৰে আৰু বহুত ফিউচাৰিষ্টিক বনাইছে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চেনেলত প্ৰথম ভিডিঅ' এইটো হয় আৰু এনেকুৱা ভিডিঅ' পাব চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব